কিমান তললৈ নামিব তাৰপিছতে বেয়া বেয়া কিবা আৰু শব্দ আহা এনেকৈ বুলি কৈছোঁ তেওঁ জোৰ কৰি থকাৰ কাৰণে মানে আহাচোন আহা এনেকৈ জোৰ কৰি থাকোঁতে মানে তেওঁ ঘপককৈ আৰু এজনে ইমানেই বেয়াকৈ কৈ আশা কৰোঁ এনেকুৱা পোৱালি এটা জন্ম হওক। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বেলেগতকৈ এটা বেলেগ ভিডিঅ' আপোনালোকক দিবলৈ গৈ আছোঁ, কাৰণ এনেকুৱা এটা ভিডিঅ' মানে মই আজিলৈকে এনেকুৱাকৈ বনাই পোৱা নাই। আৰু এইটো এটা মানে এটা বেলেগ টপিকৰ ওপৰত বনিব গৈ আছে। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আৰু বিশেষকৈ ভিডিঅ'টো হৈছে মোৰ ইনষ্টাগ্ৰামত এটা ৰিলছ মই আপলোড কৰিছিলোঁ, যিটো ৰিলছ মানে আপোনাৰ যিটো মই আশা কৰাই নাছিলোঁ কোনোদিন। মানে মোৰ আপোনালোকে চাব পাৰে এতিয়াও মোৰ ইনষ্টাগ্ৰামত বেছি ফলোৱাৰ্ছ নাই, আৰু বেছি মানে যিবিলাক ভিডিঅ' মই আপলোড কৰোঁ বেছিকৈ ভিউজো ইমান নাহে। কিন্তু এটা ভিডিঅ' মানে ভিউজ আপোনাৰ ইমানেই আহিছে, আপোনালোকে পিংকি তামুলী বুলি কৈ চাৰ্চ কৰি চাব পাৰে মোৰ একাউণ্টত গৈ, যিটো একাউণ্টত ইমান ভিউজো নাই, আপোনাৰ ইমান ফলোৱাৰ্ছো নাই। কিন্তু এটা ভিডিঅ' আপলোড কৰিলোঁ আপোনাৰ, মইতো আচৰিত মানে ইমানেই আপোনাৰ ভিউজ আহিছে, ইমানেই লাইক আহিছে, আৰু কমেণ্টনো কি ক'ম, ভাল বেয়া কমেণ্ট, সেই কমেণ্ট আহিছে। আৰু ৰখিব ভিডিঅ'টো আপোনালোকক দেখাইছোঁ দেই। আমাৰ সুখ আহিব তৰা জোনে হাঁহি হাঁহি আমালে চাব। এদিন সঁচাকৈ আমাৰ সুখ আহিব তৰা জোনে হাঁহি হাঁহি আমালে চাব। পূবৰ বেলি ওলাব এন্ধাৰুৱা তৰিব, পূবৰ বেলি ওলাব। ভিডিঅ'টো দেখিলে, যিটো ভিডিঅ' মই মোৰ মানুহজনৰ লগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, ভিডিঅ'টো আচলতে এনেকুৱা হ'ল মানে মই ভিডিঅ'টো বনাব লৈছোঁ, মানুহজনক ক'লোঁ যে আহাচোন ভিডিঅ' এটা বনাওঁ, তোমাৰ লগত এটা ভিডিঅ' মোৰ চাব পাৰে আপোনালোকে। মানুহজনে মানে ভিডিঅ' হওক ফটো হওক মাৰিব বহুত টান পায়, মানে বেয়া পায় আচলতে। চবৰে চইচবিলাক বেলেগ বেলেগ, তেওঁ ফটো বা ভিডিঅ' বনাই মানে বেয়া পায়, মানে অলপ মানে আফচোচ কৰে, কিন্তু মই সেইবিলাক ভাল পাওঁ। আৰু তেওঁক ক'লোঁ যে কি আহক আহাচোন ভিডিঅ' এটা বনাওঁ এনেকৈ বুলি। তেওঁ মানে জোৰ কৰি থকাৰ কাৰণে কি কৰিলে, মই তোমাৰ ভিডিঅ'টো খাৰাপ কৰি দিম বোলে। তাৰপিছতে মইতো ভিডিঅ'টো মই বনাই আছোঁ, তেওঁ বেক চাইডে মানে সেইবিলাক কৰি আছে। এইটো মানে ভিডিঅ' দিয়া প্ৰায় কমেণ্ট আহিছে বহুত, মানে আপোনাৰ বেয়াকৈও আহিছে, কিছুমান ভালকৈও আহিছে, প্ৰায় মানে বেয়াকৈ আহিছে। যিবিলাক প্ৰায় মানে কৈছে যে কি এনেকুৱাকৈ যিটো মানে যেনেকৈ অংগী ভংগী কৰিছে সেইখিনি মানে এটা বেয়া ভাৱত, মানে যিসকলে লৈছে তেওঁলোকে মানে কিছুমানে মানে প্ৰায় মানুহে মানে বেয়া ভাৱত লৈছে। কিন্তু আচলতে সেই দিনটো এনেকুৱা আছিলে, মানে ভিডিঅ'টো বনোৱাখিনি সময়ত এনেকুৱা আছিলে, মই তেওঁক জোৰ কৰি থকাৰ কাৰণে মানে তেওঁ ক'লে কি মই তোমাৰ ভিডিঅ'টো মই খাৰাপ কৰি দিম দেই, মোক জোৰ কৰি নাথাকিবা, এনেই মোক ধেমালি কৰিছিলে। আৰু ভিডিঅ'টো ধেমালি কৰিয়ে আচলতে বনোৱা হৈছিলে। কাৰোবাক মানে যিটো অংগী ভংগী কৰিছে, কাৰোবাক বেমাৰক লৈ বা তেনেকুৱা মানুহক লৈ মানে সেইটো বস্তু আমি কোনো মানে তেনেকুৱা এটা মনোভাৱ লৈ আমি বনোৱা নাই, বা তেওঁ সেইখিনি ভাবিবলৈও আমাৰ ওচৰত মানে সেইখিনি সময়ো নাছিলে যে কি কাৰোবাৰ কোনোবা তেনেকুৱা বেমাৰী আছে, তেওঁক এনেকুৱাকৈ মই উপলুঙা কৰি সেইটো ভিডিঅ' বনাম বা এনেকুৱাকৈ এক্টিং কৰিম বা কিবা এটা, সেইটো আমি একদমেই ভাবি বনোৱা নাই, বা তেওঁ সেইটো ভবা নাই। কাৰণ মই ভিডিঅ'টো ডাইৰেক্ট অ'পেন কৰিছোঁ, এনেকৈ ভিডিঅ'টো বনাওঁ বুলি লৈছোঁ, আহা এনেকৈ বুলি কৈছোঁ। তেওঁ জোৰ কৰি থকাৰ কাৰণে মানে আহাচোন আহা এনেকৈ জোৰ কৰি থাকোঁতে মানে তেওঁ ঘপককৈ আহিলে, চাবা তোমাৰ মই ভিডিঅ'টো মই খাৰাপ কৰি দিম বুলি কৈ পিনে এনেই সেইটো অংগী ভংগী। আৰু বহুত বেয়া বেয়া কমেণ্টো আহিছে। তেওঁলোকক মই এটাই ক'ব বিচাৰোঁ, আমি কোনো বেয়া মনোভাৱ লৈ বা কোনো কাৰোবাক মনত আঘাত দিবলৈ তেনেকুৱাকৈ ভিডিঅ' বনোৱা নাছিলোঁ। খন্তেকৰ সময়ৰ কাৰণে যিখিনি আমি মানে মই তেওঁক জোৰ কৰিলোঁ, সেইটো কাৰণে তেওঁ মোক এনেই মোৰ লগত ধেমালি কৰিবৰ কাৰণে সেইখিনি কৰিলে, কাকো মনত আঘাত দিবৰ কাৰণে সেইখিনি কৰা হোৱা নাছিলে। তো আপোনালোকে সেইখিনি বেয়া ভাৱ নল'ব। আৰু কি কি কমেণ্ট আহিছে আপোনালোকক চাব দেই। কিমান মানুহে মানে ক'ব গ'লে মানুহে নেগেটিভকৈও কিছুমান বহুত নেগেটিভকৈ লৈছে, কিন্তু কিছুমান মানে পজিটিভকৈও লৈছে। তাৰ আপোনাৰ মেছেজখিনি মই পঢ়ি শুনাম, চাব কেনেকুৱাকৈ মানে আমাক ইমান বেয়া বেয়াকৈ কৈছে নহয়। কমেণ্টখিনি পঢ়ি বেয়াও লাগিছে। আৰু আমি মানে
মই ভিডিঅ'টো আপলোড দি দিলোঁ, কিন্তু মই ভবাও নাই মানে আমাৰ মনত এটা বেয়া মনোভাৱ লৈ ভিডিঅ'টো যিহেতু বনোৱা নাছিলোঁ, সেই গতিকে মানে ভিডিঅ'টো আপলোড কৰাৰ সময়তো ভবা নাই কোনোবাই মনত আঘাত পাব বা কাৰোবাক লৈ বনোৱা নাই, যিহেতু সেইখিনি মানে আমি একো বেয়া ভাবি বনোৱা নাছিলোঁ কাৰণে আপলোড কৰি দিলোঁ। আৰু ইমান যে ভিউজ আহিব বা ইমান যে লাইক আহিব, কমেণ্ট আহিব, সেইখিনি আমি ভবাই নাছিলোঁ কোনোদিনে। আহিলেতো আহিলে, মই ভিডিঅ'টো এনেকৈ ৰাখি দিলোঁ। তো আপোনালোকক চাব কমেণ্টবিলাক কেনেকুৱাকৈ আহিছে। এজনে দিছে, নাম নলওঁ বাৰু দেই, এনেকৈ কোনোবাই ধেমালি কৰে নেকি? নিজৰ যেতিয়া হ'ব গম পাব, ধেমালি কৰা পাগল চব। ধেমালি মানে কি কৈছোঁৱে, আমি একো বেয়া ইণ্টেনশ্যনত ভিডিঅ'টো বনোৱা নাছিলোঁ। তেওঁ মোক জাষ্ট ভিডিঅ'টো তোমাৰ খাৰাপ কৰি দিম দেই এনেকৈ বুলি কৈয়ে তেওঁ সেই জাষ্ট এক্টিংটো কৰিলে, বাকী একো নহয়। আৰু কিছুমানে দিছে আৰু ভালকৈও দিছে, ধুনীয়া এনেকৈ বুলি। ভাল বেয়া কমেণ্ট কিয় কৰিব লাগে? এইটো এটা অভিনয়, সকলোৱে নিজৰ নিজৰ অভিজ্ঞতা দেখুৱাব পাৰে, কাৰণ এই এপবোৰ এটা এটা টেলেণ্ট কাৰণেহে হৈছে। এইটো এটা পজিটিভ কমেণ্ট হয়। আচলতে কি চাওক, এওঁ যিটো কমেণ্ট দিছে সেইটোক লৈ ময়ো মানে তেওঁৰ সৈতে আছোঁ। কাৰণ চাওক, চিনেমা হওক, চিৰিয়েল হওক বা যিকোনো আপোনালোকে যিবিলাক ভিডিঅ' বনায় বা চিনেমাৰ এক্টৰ এক্ট্ৰেছবিলাক হয়, তেওঁলোকেতো ধৰি লওক যিবিলাকে এক্টিং কৰি থাকে তেওঁলোকৰতো ধেৰ আপোনালোকৰ যিকোনো ধৰণৰ আপোনালোকে অভিনয় কৰিব লগা হয়। কিছুমানে কণা, অন্ধ, লেঙেৰা, বোবা, অকৰা বা যিকোনো ধৰণৰ যিকোনো টাইপৰ আপোনালোকে অভিনয় কৰিব লগা হয়। তেওঁলোকক আপোনালোকে কি বুলি ক'ব? তেওঁলোকেতো এটা অভিনয়হে কৰিছে। তেওঁলোকেতো কাৰোবাক মনত আঘাত দিবৰ কাৰণে বা কাৰোবাক বেয়া ভাবি বা কিবা এটা কাৰণততো তেনেকৈ ভিডিঅ'টো নবনায় ন, বা এক্টিং নকৰে ন। সেইটো এটা জাষ্ট এক্টিং, জাষ্ট অভিনয়। সেইটো বেয়া ভাবিবলগীয়া বা বেয়া কমেণ্ট কৰিবলগীয়া একো নাই। আমিও ধৰি লওক এক্টিং বুলি নহয়, আমাৰ বাৰু এক্টিং কৰা আমাৰ সেইবিলাক হেৰি নাই বাৰু। মানে ধৰি লওক আমি যে এক্টিং কৰিব পাৰিম, আমাৰ এক্টিং কৰা মানুহেই নহয়। এক্টিং কৰিবলৈ হ'লেতো বহুত ভাল ভাল টেলেণ্ট থাকিব লাগিব, কিন্তু আমাৰ সেইটো নাই বাৰু। তথাপিও মানে এইটো আমি কোনো বেয়া ইণ্টেনশ্যনত বনোৱা নাছিলোঁ, জাষ্ট এটা এক্টিং বুলি আপোনালোকে ধৰি ল'ব পাৰে, এটা অভিনয় বুলি ধৰি ল'ব পাৰে। ইয়াত মানে বেয়া একো কথা নাছিলে। তো আৰু কিছুমানে ৰখিব আপোনালোকক কৈছোঁ, কিছুমানে দিছে হাজবেণ্ড এক্টিং মজা মজা কৰিছে, থেংক ইউ। নাপায় এইবিলাক কৰিব, বেয়া নাপাবা। মই আজিলৈকে কাকো কমেণ্ট কৰি পোৱা নাই, আজি নকৰি নোৱাৰিলোঁ। ঠিক আছে, ময়ো আপোনাক বেয়া পোৱা নাই বাৰু। মই ক'লোৱেই একো বেয়া ভাবি এইবিলাক দিয়া হোৱা নাই। যিবিলাকে এক্টিং কৰে তেওঁলোকেও বহুত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিব লগা হয়। তেওঁলোকেও এনেকুৱা কিছুমান এক্টিং কৰিব পাৰে, তেওঁলোককতো কোনো বেয়াকৈ নকয়, কাৰণ সেইটো এটা অভিনয়। তেওঁ একো বেয়া ভাবি এইটো কৰা নাই। তো আমাৰো এই তেনেকুৱাই হ'ল। আৰু কিছুমানে বহুত বেয়া শব্দ ইউজ কৰি কৈছে দেই, সেইবিলাক নপঢ়োঁ আৰু আপোনালোকক নকওঁ। আৰু বহুত কিবা কিবি আছে, আপোনালোকক কৈ আছোঁ। মানুহবোৰে কিয় এনেকুৱা নাজানো, যাৰ এনেকুৱা হৈছে তাহাঁতিহে জানে ইয়াৰ যন্ত্ৰণা। আৰু এইবিলাক লৈ ধেমালি নকৰে, নাপায় কিন্তু। চাওক, মই কৈছোঁৱে আমাৰ একো বেয়া ইণ্টেনশ্যন নাছিলে যে কি কাৰোবাক মানে ধৰি লওক তেনেকুৱা আছে, আমাৰ বহুত মানুহ আছে, কিন্তু তেওঁলোকক বেয়া ভাবি বা তেওঁলোকক দেখাবৰ কাৰণে বা তেওঁলোকক ঠাট্টা মাৰি আমি সেইটো ভিডিঅ' বনোৱা নাছিলোঁ। এইটো এটা হৈ গ'ল, এটা বেয়া ভাবি আমি একো কৰা নাছিলোঁ, আপোনালোকক কৈছোঁৱে। তো ঢেৰ কমেণ্ট আহিছে, ভালে বেয়াই বহুত আহিছে। কাম নাই আৰু এইবোৰ পাগলামি কৰিবৰ কাৰণে। মই সঁচাকৈ বুলি ভাবিছিলোঁ, যেতিয়া তেনেকুৱা হ'ব গম পাব। লাইক পাবলৈ কিমান তললৈ নামিব। তাৰপিছতে বেয়া কিবা আৰু শব্দ। লাইক কমেণ্ট পাবৰ কাৰণে একদমেই নহয়, আপোনালোকে সেইটো ভুল বুজিছে। কাৰণ মোৰ লাইক কমেণ্ট ইমান নাহে। আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব পাৰে, আৰু এতিয়া পিছৰ ভিডিঅ'বিলাকো আপোনালোকে চাব পাৰে। যিটো ভিডিঅ' বনাই আছোঁ জাষ্ট আপলোড কৰিছোঁ। ইয়াত যে ইমান ভিউজ আহিব বুলিও নাজানো, ইমান লাইকছ আহিব বুলিও মই গম নাপাওঁ। ভিডিঅ'টো জাষ্ট বনালোঁ, যেনেকৈ আগৰ ভিডিঅ'বিলাক বনাই আপলোড কৰি দিওঁ, এইটো ভিডিঅ' সেনেকৈ বনাই মেলি আপলোড কৰি দিলোঁ। লাইক পাবৰ কাৰণে বা ভিউজ পাবৰ কাৰণে এনেকুৱা মানে আমি এক্টিং কৰা নাই। মানুহজনে তেনেকুৱা ভাবি একো এক্টিং কৰা নাই দেই, আপোনালোকে ভুল বুজি নাথাকিব। আৰু আছে বহুত ঢেৰ কমেণ্ট আছে, কিন্তু চব নকওঁ আপোনালোকক।
নাপায় বাইদেউ, বেলেগক অপমান নকৰিব, এইটো অপমান কৰাই হৈছে, আনক কৰিলে নিজৰো হ'ব। কি ক'ম আৰু, আনক এইটো আমি ঠাট্টা মৰা নাই বা অপমান কৰা নাই। আগৰখিনি আপোনালোকে চাওক মই কি কৈছোঁ সেইখিনি। আৰু এটা কথা কওঁ, আপোনালোকে ভাবিছে যে এই ভিডিঅ'টো মানে জানিব যে এনেকুৱা এক্টিং কৰিছে লাইক ভিউজ পাবৰ কাৰণে। আপোনালোকে বিশ্বাস কৰক, মানুহজনে ভিডিঅ' বনাই ইমানেই বেয়া পায়, ফটো মাৰি ইমানেই বেয়া পায় যে কি আজি আপোনালোকক এইখিনি কথা মই ক'বৰ কাৰণে, যিখিনি আপোনালোকে ভুল বুজি আছে সেইখিনি কথা আপোনালোকক বুজাই দিবৰ কাৰণে তেওঁকো মাতিছিলোঁ মোৰ কাষত। আহা, আমি দুইজনে লগ লাগি যিসকল আমাক ভুল বুজি আছে তেওঁলোকক আমি ভালকৈ বুজাই কওঁ কথাটো, যে কি এনেকুৱা কথা হৈছিলে আমাৰ লগত, সেইকাৰণে ভিডিঅ'টো এনেকুৱা হ'ল। কিন্তু বিশ্বাস কৰক, তেওঁ সেইখিনিতো বেয়া পাইছে, নাহে। যে কি তুমি যি ক'ব লগা আছে তুমি কৈ দিয়া, নহ'লে ভিডিঅ'টো ডিলিট কৰি দিয়া। কিন্তু এটা কথা, ভিডিঅ'টো এটা কাৰণে ডিলিট কৰা নাই। কিছুমানে কমেণ্টো কৰিছে যে কি আপুনি ভিডিঅ'টো ইমান বেয়া কমেণ্ট আপোনাৰ ওচৰত আহিছে, তথাপি আপুনি ভিডিঅ'টো কিয় ডিলিট কৰা নাই। মই এটা কাৰণে ডিলিট কৰা নাই, যিটো ভিডিঅ' আপলোড কৰিলোঁ বহু সংখ্যক মানুহে দেখিয়ে গ'ল, এতিয়া ভিডিঅ'টো ডিলিট কৰি কি লাভ। আৰু আমি যিহেতু বেয়া ভাবি ভিডিঅ'টো বনোৱা নাছিলোঁ, সেই গতিকে যিহেতু ভুল কৰা নাই, সেই গতিকে ভিডিঅ'টো ডিলিট কৰা নাই। তো আশা কৰোঁ আপোনালোকে বেয়া পাই নাথাকিব, সকলোৱে ছাপোৰ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এজনে ইমানেই বেয়াকৈ কৈছে, চাব দেই। আশা কৰোঁ এনেকুৱা পোৱালি এটা জন্ম হওক, এইবোৰ দেখিব বহুত মন চাগে। তেওঁক এটা কথা কওঁ, আপোনাৰ মনত যিটো আছে আপুনি সেইটো কৈছে আমাৰ ভিডিঅ'টো দেখি, কিন্তু এটা কথা কওঁ, ময়ো ভগৱানক বিশ্বাস কৰোঁ, ভগৱানৰ ওপৰত বিশ্বাস আছে। আৰু আমি তেনেকুৱাকৈ কোনো মানুহক মানে ঠাট্টা মস্কৰা কৰিবৰ কাৰণে বা কাৰোবাক অপমান কৰিবৰ কাৰণে এইটো ভিডিঅ' একদমেই বনোৱা হোৱা নাই। তো আপোনাৰ মনত যিটো আছে আপুনি ক'লে, তাৰ কাৰণে ধন্যবাদ। ভাইৰেল হ'বৰ কাৰণে কি এক্টিং নকৰে, আৰু ভগৱানে নকৰক তোমালোকৰ ল'ৰা ছোৱালী তেনেকুৱা নহওক বুলি যে ক'লে, তাকে ধন্যবাদ। কিন্তু একদম মই লাইক কমেণ্ট ভিউজৰ কাৰণে একদমেই ভিডিঅ'টো বনোৱা নাছিলোঁ, জাষ্ট আপলোড কৰি দিলোঁ। ক'লোৱে তেওঁ সেইটো এটা ধেমালি কৰিছিলে, আৰু ধেমালি মানে কাৰোবাক উপলুঙা কৰিবৰ কাৰণে বা কাৰোবাক ঠাট্টা মস্কৰা কৰিবৰ কাৰণে একদমেই বনোৱা হোৱা নাই। তেওঁ মোক ভিডিঅ'টো খাৰাপ কৰিবৰ কাৰণে তেওঁ এই তেনেকুৱা কৰিলে। আৰু এটা কথা আকৌ কওঁ, এইবিলাক যিবিলাক এক্টিং কৰি থাকে তেওঁলোকেতো বিভিন্ন ধৰণৰ চৰিত্ৰ কৰে, তেওঁলোকেও এনেকুৱা কিছুমান অভিনয় কৰে। মোৰ মানুহজনে ভিডিঅ'টো যিটো কৰিছে তেনেকুৱা অভিনয় বহুতে কৰিছে, সেইবুলি কি তেওঁলোকৰ সন্তান তেনেকুৱা জানো। আৰু আপোনালোকে ঠিক আছে, মই কিবা এটা ভুল কৰিছোঁ, ভালকৈ কওক, মোক ভালকৈ বুজাওক। সেইবুলি যে তেওঁ কিছুমানে যে, সকলো নহয়, কিছুমানে ইমান বেয়াকৈ ক'ব পাৰে, ইমান বেয়া শব্দটোৱে মানে বেবী এনেকুৱা হওক, আপোনাৰ বেবী তেনেকুৱা হওক, কি ক'ম আৰু আপোনালোকক, একো নকওঁ। মই তেনেকুৱা একো ভাবি কৰা নাই, ভগৱানে জানে। তো আৰু আছে কমেণ্ট, আৰু কিছুমানে সঁচা বুলিও ভাবিছে দেই, মোৰ মানুহজন তেনেকুৱাই হয় নেকি বুলি মানে কমেণ্টো কৰিছে। আৰু তেওঁলোকক জনাইছোঁ, মই ৰিপ্লাইও দিছোঁ যে কি তেনেকুৱা নহয়, আৰু অভিনয়টো কাৰোবাক বেয়া ভাবি মানে আমি বনোৱা নাই বা আপলোডো কৰা নাই দেই, তেনেকুৱাকৈ আপোনালোকে নাভাবিব। আৰু ধেৰ তেনেকুৱাকৈ বহুত বেয়া বেয়া কমেণ্ট কৰিছে, কিমাননো পঢ়ি দিম। তথাপিও ইমান যে ভিউজ আহিলে, লাইক আহিলে, কমেণ্ট আহিলে, আপোনালোকৰ ভিডিঅ'টো চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকক এটা অনুৰোধ জনাওঁ, ঘপককৈ বেয়া কমেণ্ট কাকো নকৰিব, কাৰণ কোনে কি ভাবি ভিডিঅ' বনাইছে বা আপলোড কৰিছে আপোনালোকে নাজানে, তাক জানিব চেষ্টা কৰক। কাৰণ আপোনালোকে যদি কিছুমান বেয়া কমেণ্ট কৰে ন, মনত আঘাত লাগে আমাৰ। আৰু মই বেয়া ভাবি একদমেই ভিডিঅ'টো দিয়া নাছিলোঁ, আপোনালোকক কৈছোঁ। আৰু বাকীনো কি ক'ম, সকলোৱে ভাল কামনা কৰিছোঁ, আশা কৰিছোঁ সকলো ভালেই থাকক। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।